নমস্কাৰ। আজি বিষয়টো হৈছে মোবাইল ৰিচাৰ্জৰ ওপৰত এটা এপ আছে, সেই এপটোৰ বিষয়ে ক'ম। সেই এপটোৰ সহায়ত আপোনালোকে ফ্ৰী ৰিচাৰ্জ কৰিব পাৰিব। মোবাইলৰ যিকোনো চিমতে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, কিন্তু একেবাৰে সম্পূৰ্ণ ফ্ৰী নহয়। সেই এপছটোত কিছুমান কাম কৰিব লাগিব, সেই কামৰ ফলতহে আপোনালোকে কোনো চিমৰ ৰিচাৰ্জ কৰিব পাৰিব। এইটো জিঅ' ৰিচাৰ্জেই হওক বা এয়াৰটেলেই হওক, ভোডাফোনেই হওক, তাৰ লগত কোনো কথা নাই। আপুনি যি চিম ব্যৱহাৰ কৰে আপোনালোকে সেই চিমৰে ৰিচাৰ্জ কৰিব পাৰিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকে সকলো ভিডিঅ' ন'টিফিকেশ্যন মোবাইলত পাব। আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক এটা কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে নাইচ বা যিকোনো অপশ্যন প্ৰয়োগ কৰি মোক উৎসাহ কৰিব পাৰে চেনেলটোক। গতিকে সেই এপছটো মই দেখুৱাই দিছোঁ। এপছটো কেনেকুৱা ধৰণৰ, এইটো হৈছে সেইটো এপছ, এমচেন ব্ৰাউজাৰ। প্লে ষ্ট'ৰত যেতিয়া ছাৰ্চ কৰিব এমচেন ব্ৰাউজাৰ বুলি, তেতিয়া প্ৰথমতেই আহি যাব। জাষ্ট মই প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰত মই ছাৰ্চ কৰিম এমচেন ব্ৰাউজাৰ, ৰিচাৰ্জ ব্ৰাউজাৰ বুলি আহিছেই। তাৰপাছত দেখিছে 10 কোটি মানুহে ইয়াক ডাউনলোড কৰি ৰাখিছে। 30 MB ডাউনলোডিং হয়, 30 MB চাইজ ইয়াৰ, 4.4 ৰেটিংছ, আৰু 10 কোটি মানুহে ইয়াক ডাউনলোড কৰি ৰাখিছে। মোৰ আপ টু ডেট আহিছে, আপ টু ডেট নকৰোঁ, মোৰ ইনষ্টল হৈ আছে বৰ্তমান। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত মোবাইলত ৰাখি লৈ এই এপছটোত অ'পেন কৰিব আৰু ডাটা কানেকশ্যন কৰি ল'ব। তাৰপাছত আপোনালোকে ইয়াৰ ভিতৰত কিছুমান টাস্ক কৰি, যেনেকৈ মোৰ 665 বৰ্তমান পইণ্ট হৈ আছে, আৰু বহুত কিছু ইয়াত পাব। 15 দিনৰ পাছত এনেকৈ ষ্ট্ৰাইক থাকিব 15 days ষ্ট্ৰিক, 2000 প্লাছ 2000 পইণ্ট এটা পাব। 50,000 যেতিয়া কৰিব ইয়াত, তেতিয়া আপোনালোকে 2000 পাব, মানে পইণ্ট পাব। 1000 পইণ্টত 1 টকাকৈ হয়। মোৰ এড একাউণ্টত মোৰ একাউণ্টটো ভিউ একাউণ্টটো মই দেখুৱাই দিছোঁ। ভিউ একাউণ্টত মই যেতিয়া যাম, তেতিয়া মোৰ 44 টকা 10 পইচা আছে। মাই জিঅ' 11, 19, 21লৈকে হৈ গৈছে। মোৰ 44 টকা বৰ্তমান আছে। আপোনালোকে এনেকৈ ছাৰ্চ কৰি ল'ব পাৰিব। ছাৰ্চ কৰিবলৈ বহুতো অপশ্যন আছে, যেনেকৈ ফ্লিপকাৰ্ট আছে, ইউটিউব আছে, ইয়াহু, ক্ৰিকেট আছে, ফেচবুক আছে, অল এক্সপ্ৰেছ। ফেচবুক আপোনালোকে ইয়াতো চলাব পাৰি। ইয়াত ফেচবুক চলালে আপোনালোকৰ পইণ্ট বাঢ়িব, আৰু লগতে ৰিচাৰ্জো কৰিব পাৰিব। এই এপছটো যেতিয়া আপোনালোকে অ'পেন কৰি চলাব, আৰু বহুতখিনি কথাই বুজি পাব এই এপছটোৰ বিষয়ে। বেছি টান নহয়, বহুত চিম্পুল এপ। ইয়াতে এমাজন আছে, বহুতখিনি আছে। আৰু ইয়ালৈ যেতিয়া আনিব, তেতিয়া আৰু বহুত ধৰণৰ আপোনালোকে পাব, এপছসমূহ পাব। সেই এপছসমূহ যদি ইয়াত চলায় তেন্তে আপোনালোকৰ লাভ হ'ব, কাৰণ ইয়াত চলালে আপুনি যিমান সময় ইয়াত আপোনালোকে ইউজ কৰিব, সিমান সময় আপোনালোকৰ পইণ্ট বাঢ়িব। আৰু আপোনালোকে এই পইণ্ট যিটো বাঢ়িব, 1000 পইণ্টত 1 টকাকৈ দিয়ে। আৰু আপোনাৰ যেতিয়া 50,000 বা 60,000 হ'ব, 60 টকা এনেকুৱা ৰিচাৰ্জ কৰিব পাৰিব আপোনালোকে বিনা পইচা গবাই। গতিকে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, পইচা আপুনি পকেটৰ পৰা নভৰিও এই এপছটোত কাম কৰি আপোনালোকে এই ৰিচাৰ্জ কৰিব পাৰিব। বহুতখিনি মানুহে হয়তো জানে এই এপছটোৰ বিষয়ে, আৰু যদি আপোনালোকে আজি জানিছে তেন্তে এই এপছটোত কাম কৰিবলৈ আৰম্ভ কৰিব পাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।